হেল্ল' এভৰিৱান আৰু আজি ফল মূল ইফালে চাকি মগু বুট কাবেলি বুট এইবিলাকৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰসাদখিনি ৰেডি কৰি ল'লোঁ, এইফালে চাকিও ধুই লৈ ল'লোঁ, এইফালে নাৰিকল গুচাই ধুনীয়াকৈ কাটি ধুই লৈ ল'লোঁ, এইফালে কৌপাত পাণ আৰু তামোল এইবিলাক ধুই ধুনীয়াকৈ বেগত ভৰাই ল'লোঁ। আৰু অৱশেষত আমি ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি আমি পাই গ'লোহি পানীতোলা বৰনামঘৰ। আপোনালোকে ভাবিছে চাগে আমিনো এইবিলাক আজি ক'ত যাবৰ কাৰণে ৰেডি হৈছোঁ। আমি আজি আহিছোঁ পানীতোলা বৰনামঘৰ। এয়া আদৰণি গেটখন পাই গ'লোহি। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু আহিবলৈ সময় মিলা নাছিল। অৱশেষত পাই গ'লোহি। ব'লক তেন্তে ভিতৰলৈ সোমাই যাওঁ। নামঘৰটো ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে, দেখিছেনে বাৰু? আৰু ফুলবিলাকো ইমান ধুনীয়াকৈ ফুলি আছে। ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু বেটাও ধুনীয়াকৈ সোমাই গৈছে। আজি আমি অনা শৰাইখন বুট মগু প্ৰসাদৰ শৰাইখন তেওঁলোকে ৰেডি কৰি লৈছে। আৰু এইফালে নামঘৰটোৰ ভিতৰখন ভাবিলোঁ আপোনালোকক অকণমানকৈ দেখাই দিওঁ। যিহেতু মিনি ব্লগ, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ ধুনীয়াকৈ দেখাব নোৱাৰিম। আৰু এইফালে ডাঙৰ ডাঙৰ চাকি দুগছ আনিছিলোঁ, চাকি দুগছ ৰেডি কৰি লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ জ্বলাই লওঁ। ভগৱানৰ ওচৰত কিবা এটা আশা কৰি আহিছোঁ, যাতে আশাটো পূৰ হওক। সকলোৰে কুশল মংগল কামনা কৰি ভাবিলোঁ সেৱা এটা জনাই যাওঁ। ঘৰখনৰো কুশল মংগল কামনা কৰিছোঁ, সকলোৰে কামনা কৰিছোঁ। ফটো দুখনমানো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ আৰু আজিলৈ বাই বাই।